আজি সৰস্বতী পূজা বুলি আহি গ'লো আমাৰ কাষৰে স্কুলখনত, মানে য'ত মই সৰুতে পঢ়িছিলোঁ তালৈ আহিলোঁ আৰু আহিয়ে প্ৰথমে আমি সেৱা কৰিলোঁ সৰস্বতী মাক। আৰু এইফালে চাওকচোন কণ ভাইটি ভণ্টিহঁতে কি ধুনীয়াকৈ চাদৰ মেখেলা আৰু ধুতি পাঞ্জাবী পিন্ধি আহিছে। সিহঁতৰ লগতে আজি দিনটো পাৰ কৰিছোঁ। আৰু এইফালে সিহঁতে গাব ল'লে নাম আৰু সিহঁতৰ লগত আমিও নাচি বাগি নাম গালোঁ। তাৰপিছত লগ পালোঁ আমাৰ কাষৰে ঘৰৰ ভণ্টি এজনীক। আৰু এয়া ভণ্টিয়ে মই দুইজনী একেলগে নাম গালোঁ। তাৰপিছত লগ পালোঁ বাহঁতক আৰু এয়া বাহঁত তাৰপিছত আমাক খাবলৈ দিলে প্ৰসাদ। আৰু প্ৰসাদ খোৱা কিছু সময় পিছতে আমি খালোঁ খিচিৰি আৰু বিলাহী টপ। আৰু এইফালে চাওকচোন এজনী ভণ্টিয়ে খোপা এটা বান্ধি আহিছে। খোপাটো দেখিবলৈ কি ধুনীয়া লাগিছে নহয়নে? অকণো ৰিবনো নাই, ক্লিপো নাই। তাৰপিছত আহি গ'লোঁ ঘৰলৈ। ঘৰত যিহেতু মিস্ত্ৰী লাগি আছিল সেয়েহে বনালোঁ পালেং পুৰি। আৰু এয়া পালেং পুৰি বনালোঁ। মই আকৌ পুৰি চুৰি যিয়ে নহওক জুইতে বনাই ভাল পাওঁ। আৰু এইফালে আহি গ'লোঁ বাৰীত য'ত ঘৰ বনাই আছে আৰু এয়া সকলোকে খাবলৈ দিলোঁ। গতিকে আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ। বাই বাই।